এডিটো মই এটা আৰু সি এটা এই চবুৰে পাও নাই মাছ এই মই হাই ফ্ৰেণ্ডছ নমস্কাৰ বেক টু মাই ইউটিউব চেনেল এজাৰ ব্লগছ তো মানে আজি কি ইমান ধামাকা হ'ব আজি তো আমাৰ আজি উৎসৱো আছে আজি কাতি বিহু তো আমি লগতে আজি বঢ়াব পাৰিম চব কৰি আছোঁ আজি আপোনালোকক দেখাই আছোঁ মই ভিডিঅ'টো কণ্টিনিউ চাই থাকিব তো মানে কি হৈছে আজি মানে কি আজি যিহেতু কাতি বিহু আজি মানুহ চানুহ নাই তো আজি সেইকাৰণে বঢ়াব আছোঁ বঢ়াব একচুৱেলি মাছ কি মাছ পাই আছোঁ আমি আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো কণ্টিনিউ চাই থাকিব তো মোৰ ফালৰ পৰা সকলোৱে কাতি বিহু বহুত বহুত বেছি থাকিল তো আপোনালোকক মই দেখাই আছোঁ মাছ আহি আছে বৰ্তমান আমাৰ মাছ আপোনালোক গোটাখিনি দেখাম মই এতিয়া তো মাছ আমাৰ আহি গেলাক এই শ'ল মাছ দ্বিতীয় পাইছে নেকি কোনে পাইছে দ্বিতীয় মই এটা আৰু সি এটা এই চবুৰে পাও নাই মাছ ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ তো আজি যিহেতু কাতি বিহু তো কাতি বিহু উপলক্ষে কিবা পূজা হেৰি আছে নে আজি বিহু উপলক্ষে মানে কেনেহেন আজি আয়োজন হ'ব আজি পূজা বুলি বিশেষ সেনেকুৱা হেৰি নাই সেনেকুৱা কোনো হেৰি টাৰ্গেট নাই তথাপিতো এখন গধূলি ঠগি দিয়া যাব এতিয়া তাৰে মই যোগাৰ কৰি আছোঁ কুঁহিয়াৰবিলাকৰ আজিকালি যিমান দাম হৈছে বিজেলি বজাৰৰ পৰা ফিৰি আহিলোঁ বিজেলি কমাৰকুচিত পাম বুলি ভাবিলোঁ ইয়াতেও নাই এতিয়া বোধে মই মৰুৱাই যাম আছে নাপলি মই নলবাৰীও যাব পাৰোঁ কিন্তু কুঁহিয়াৰ মই 20 টকাৰ ওপৰত নিকিনো ক'তো তাৰমানে কুঁহিয়াৰ তাৰমানে কম দামত লাগবই ভাল পাম যায় তথাপিতো কুঁহিয়াৰ 20 টকাতে কিনিম 40-50 টকা মই দিয়াত নাই তাৰমানে দামত ঠিক নাই আৰু গাড়ী ভাড়া আছে 10 টকা আমি আগডাল কুঁহিয়াৰ 40 টকা দিলি 7টা মানুহ দানিব লাগিব সেইটো হৈ দিছোঁ গতিকে মই লাগে দৈল শালক লাগি যাম তথাপি 20 টকাতে কিনিম কুঁহিয়াৰে কিন্তু 20 টকা কুঁহিয়াৰে কিনিম 20 টকাতে কিনিম তাতকৈ বেছিকৈ পইচা নভৰা আৰু পইচা মই বেছি নপৰে কাৰণ আমাৰ গাড়ী ভাড়া বেছিকৈ নেদেনে 10 টাকাই দিব 5 টাকাই দিব গতিকে আমি কিয় 40-50 টকা পাবো কি সাঁতৰা নাম মানুহ 20 টকাটোৰ কাৰণে মানে কি কুঁহিয়াৰ এটা নিকিনে লাগালি ধৰি লওক হ'লেও যাব অমুল যাব পইচাকো চিন্তা কৰা দেই ভাই ন লাগে মোৰ গাড়ী ভাড়া হ'লে 5-6 হাজাৰ তো কাতি বিহু মই 20 টকাতে বেপাৰীক বেছি নেদাওঁ বেছি তো কাতি বিহু উপলক্ষে কিবা কবি না ৰাইজক হা কাতি বিহু উপলক্ষে কিবা কবি না ৰাইজক কেনে ৰাইজক মানে কি সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ কাতি বিহু বুলি দুৰ্গা পূজা ভালে ভালে পাৰ হ'ল লক্ষী পূজা ভালে ভালে পাৰ হ'ল এতিয়া কাতি বিহুটো মানুহৰ ভালে ভালে যাওক আৰু আগন্তুক মানুহবিলাখানে ভাল এটা সুস্থ হেৰিত চলি থাকক সকলোৰে দীৰ্ঘায়ু কামনা কৰিলোঁ সুস্বাস্থ্য কামনা কৰিলোঁ থেংক ইউ তো মানে চাওকচোন কুঁহিয়াৰ এডাল কিন্তু কুঁহিয়াৰ কিন্তু 20 টকা এটা বেছিকৈ নপৰে পোক যাব দৈ লহালক যাব কেনে আনব খালি কেনে আনব 20 টকা এটা ওচৰত ধৰক মানে কি হাফলঙত নিমখৰ দাম সস্তা কিন্তু দিয়ে বা কি বস্তা সেইটো কথা বুজা নাই তাৰমানে 20 টকা দিবি আৰু কিন্তু তাতকৈ বেছি ওপৰত নিকিনে তো সেইকাৰণে কি কৰিব আছে কাৰণ মানুহ আৰু পৃথিৱীত বাচি আছে চাওকচোন 20 টকাৰ কাৰণে কিমান দূৰ গেলিং যাব তো ফ্ৰেণ্ডছ এইফালে চাওক মই এতিয়া বৰ্তমান আহি পালোঁ মৰা উৎসৱ তো কিমান মানুহ চাওক তো আপোনালোক মই গোটাই দেখি আছোঁ আপোনালোক চাই থাকিব ভিডিঅ'টো কণ্টিনিউ বহুত মানুহ আছে আজি এইফালে আজি গায়কো আছে তো আপোনালোক গায়কো দেখাম মই আহি থাকিম ইয়াতে আৰু আপোনালোক দেখি আছোঁ চাই থাকিব ভিডিঅ'টো কণ্টিনিউ পখিলা 350 আহক অফাৰ দিছো 350 টকা লাগে মাগৰা লাগে পখিলা লাগে লৈ লওক 350 টকা লৈ বাইদেউ লৈ লওক অফাৰ দিছো অফাৰ দিছো 350 ঘূৰি আছে পখিলা লৈ লওক ঘূৰি আছে পখিলা লৈ লওক তো ফ্ৰেণ্ডছ আমি ইয়াতে আছোঁ চাবিৰ লগ লৈ আছোঁ চাবিৰ লগৰ 30 টকা দাম কিমান দাম হৈছে এটা বস্তু যি লাগে চব 30 টকা চাবিৰ লগ আমাৰ ই লৈ আছোঁ চাবিৰ লগ তো ফ্ৰেণ্ডছ কাষৰ বাচন এখন ল'ম বুলি ভাবিলোঁ যিটোহে দাম মানে দাম শুনি মানে কি বস্তুটো ল'বৰ ইচ্ছা নহয় গৈছে এনেকুৱা দাম তো উৎসৱত সেয়ে হ'ব দিয়কচোন আৰু কি কৰিব একদিনীয়া বেপাৰতো লাভ ল'বই তো ফ্ৰেণ্ডছ মানে কি যোৱাকালি ৰাতিটো ভিডিঅ'টো শেষ কৰাত দেৰি হ'ল তো ভিডিঅ'টো এইখিনিতে আছে যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি নপৰিব অলপ ছাবস্ক্ৰাইব কৰি দিব জল্দি তাৰমানে ছাবস্ক্ৰাইব অলপ কমি আছে ন তো আপোনালোকে ছাপোৰ্ট কৰি দিব অলপ নিশ্চয় আগবাঢ়ি যাব পাৰিম মই তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাইছোঁ